এই আমাৰ জাষ্টিন লাকৰা আৰু বস্কো চেৰমাকো আজি কোনে নাজানে তেওঁলোকৰ জন্মস্থানত আজি তেওঁলোকৰ আত্মীয়ৰ লগতে এই অঞ্চলৰ শিক্ষিত ল'ৰা ছোৱালী বা সংগঠন যেনেকৈ কুৰুখ ষ্টুডেণ্ট ইউনিয়ন আদিবাসী ছাত্ৰ সন্থা ইয়াত কোবৰা বিৰছা সকলোৱে মিলি আজি গাঁওবাসীয়ে আমাক আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীসকলক ইয়াতে আদৰণি জনাইছে তাৰ কাৰণে প্ৰথমে আপোনালোকৰ এই বুবলি 24x7 চেনেলৰ জৰিয়তে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এইটোকে জনাব বিচাৰিছোঁ যে আদিবাসীসকলৰ মূল দাবী আছিলে জনজাতিকৰণটো যদিও এতিয়া যোৱা 15 তাৰিখে আদিবাসীসকলৰ কাৰণে যিটো চুক্তি স্বাক্ষৰ কৰিলে তাত সেইটো সন্নিৱিষ্ট আছে ইতিমধ্যে জনজাতিকৰণ এতিয়াও হোৱা নাই যোনদিনাখন হ'ব সেইদিনাখন আমি আজিতকৈও আৰু বেছি ফূৰ্তি কৰিম কিন্তু কথাটো হ'ল সামগ্ৰিকভাৱে এটা জাতি বাছি থাকিব হ'লে জাতি এটা প্ৰতিষ্ঠা হ'ব লাগিলে এই জাতিটোৰ আৰ্থসামাজিক দিশ বহুত ক্ষেত্ৰত নিৰ্ভৰ কৰে আৰু চৰকাৰে আজি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত যি আদিবাসীৰ কাৰণে এটা দলিল দিলে তাৰ কাৰণে তেওঁলোকক আমি অকল ছিগনেটৰীয়ে নহয় আদিবাসী জাতি হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চুক্তিৰ জৰিয়তে অকল আমাক বিদ্ৰোহী সংগঠনকে মূল সুঁতি নহয় সমগ্ৰ আদিবাসী জাতিটোকে মূল সুঁতিত অহাৰ এটা সুযোগ ভাৰত চৰকাৰে প্ৰদান কৰিলে য'ত ভাৰত চৰকাৰে আজি আমাৰ যিটো ভেলু বুজি আমাৰ মূল্য বুজি পেলাই আদিবাসীসকলৰ তেওঁলোকে আমাক 1000 কোটি টকা পেকেজ দিছে যিটো আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ জৰিয়তে আদিবাসী সমাজত এইটো আৰ্থসামাজিক দিশ উন্নতিৰ কাৰণে এইটো ৰূপায়ণ কৰিব এই চুক্তিখনত বিশেষকৈ আদিবাসী একৰ্ডৰ জৰিয়তে তাত লিখা আছে যে 1996, 1998 আৰু 2014 চনত যিটো আদিবাসীসকলৰ ওপৰত এটা বিপৰ্যয় আহিছিলে যাৰ ফলত শ আদিবাসী নিৰীহ আদিবাসী মৰিব লগা হৈছিলে তেওঁলোকক সেই পৰিয়ালক এই শ্বহীদ পৰিয়ালসকলক চৰকাৰে 1 লাখ টকাকে ইতিমধ্যে ঘোষণা কৰিছে আৰু আমি যিটো পেকেজৰ পৰা আদিবাসী কাউন্সিল যিটো গঠন হ'ব সেই কাউন্সিলৰ জৰিয়তে আমি যেতিয়া কাউন্সিল গঠন হ'ব হোৱাৰ পিছত সেই চৰকাৰে 1 লাখ প্ৰদান কৰা পৰিয়ালক আমি আমাৰ কাউন্সিলৰ পৰা আনুষ্ঠানিকভাৱে আলোচনাৰ ভিত্তিত তেওঁলোকক আমি দিম হয় অকল আমাৰ পৰা গুচি গৈছে তেওঁলোকে ন্যায় হিচাপে এই চুক্তিখনৰ জৰিয়তে আমাৰ যিটো এটা মানে মৰ্যাদা সম্পন্ন যিটো এটা চুক্তি কৰিলে আৰু এই চুক্তিৰ জৰিয়তে যিটো জাতিটোক এটা সাংবিধানিকভাৱে ৰক্ষা কৱচ প্ৰদান কৰিলে মই ভাবোঁ ইমানবোৰ যিবিলাক আমি 1976ৰ পৰা আজিলৈকে যিমান সংগঠনৰ শ্বহীদ হ'ল যিমান আমাৰ নিৰীহ মানুহ মৰিলে তাৰে এটা বিনিময় হিচাপে আমি ৰক্ষা কৱচ পালোঁ বুলি আমি জানিছোঁ এই ক্ষেত্ৰত আমি আমাৰ কাউন্সিলে আমি নিশ্চয় সিদ্ধান্ত ল'ম এটা ইতিবাচক সিদ্ধান্ত ল'ম সেই 96-98ত এনেকুৱা এটা সময় আছিলে পুলিচ প্ৰশাসনে ডেড বডি উঠোৱা নাছিলে উঠাইছিলোঁ আমাৰ ৰাইজৰ মানুহ আমি সংগঠনে উঠাইছিলোঁ তেনে ক্ষেত্ৰত বহুতৰে হয়তো পুলিচ ৰিপৰ্ট বা তেনেকুৱা নাথাকিব পাৰে কিন্তু আমাৰ যিটো সমাজ বা আমাৰ গাঁওবুঢ়া বা আমাৰ গাঁৱে গাঁৱে বা সংগঠনৰ কিছু মানে তথ্যত আছে আৰু তথ্যভিত্তিক আমি সামাজিকভাৱে প্ৰমাণ কৰি পেলাই তেওঁলোকক আৰ্থিক সাহায্যৰ ব্যৱস্থাটো আমি কৰিম আৰু এতিয়া আমাক প্ৰথম কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যি বলিষ্ঠ পদক্ষেপত আমাক এটা মৰ্যাদা সম্পন্ন যিটো চুক্তি দিলে আৰু আমাৰ আৰ্থসামাজিক বা আমাৰ জাতিটোক উত্তৰণৰ কাৰণে সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক শৈক্ষিকভাৱে হওক তেওঁ যিটো প্ৰচেষ্টা চলাইছে তেওঁলোকৰ নিচিনা এটা অভিজ্ঞ মানুহ নিশ্চয় আমাৰ গোটেই সমাজ ব্যৱস্থাটো বুজি পায় আৰু তেওঁ নিশ্চয় এটা যোগ্য ব্যক্তিক এই গোটেই কাউন্সিলৰ দায়িত্বটো অৰ্পণ কৰিব বুলি আমাৰ আশা আছে আৰু তেওঁৰ আশাৰ ওপৰতে আমি এই জাতিটোক সেৱা কৰাৰ কাৰণে আমি এটা মনত এটা আশা পঢ়িছোঁ जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुं जागोन
बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों। सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन। बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन। अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन। बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन। बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां, सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो नैथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन। 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन। फारि बायदियै त्रिपुरा ट्राइबल एरियास अट'नमास काउन्सिल, खासि हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल, जयन्तिस हिल डिस्ट्रिक्ट अटोनोमस काउन्सिल, गारो हिल्स डिस्ट्रिक्ट अटोनोमस काउन्सिल, लाई अटोनोमस काउन्सिल, मारा अटोनोमस डिस्ट्रिक्ट काउन्सिल, साकामा डिस्ट्रिक्ट अटोनोमस काउन्सिल, कार्बी आंलं अटोनोमस काउन्सिल, डिमासा हासाव अटोनोमस काउन्सिल, बडलेण्ड टेरिटरियेल रिजन। बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन।